এই চেনেলটো সাবস্ক্ৰাইব কৰক আৰু বেল আইকনত ক্লিক কৰক সদায় নতুন নতুন আপডেট পাবলৈ। বন্ধুসকল, যিসকলে ITI কমপ্লিট কৰিলে সেইসকলৰ বাবে সুখবৰ, কিয়নো BSFত চাকৰি ওলাইছে। তাত টেকনিকেল নলেজ থকাসকলৰ বাবে পোষ্ট ওলাইছে। বৰ্ডাৰ সিকিউৰিটি ফৰ্চত ট্ৰেডছমেন ৱৰ্কশ্বপত 207টা পোষ্ট ওলাইছে। পোষ্টসমূহ এনেধৰণৰ: মটৰ মেকানিকসকলৰ বাবে 50টা, অটো ইলেক্ট্ৰিচিয়ানসকলৰ বাবে 17টা, ৱেল্ডাৰসকলৰ বাবে 19টা, আপ হোলষ্টাৰসকলৰ বাবে 22টা, টাৰ্নাৰসকলৰ বাবে 14টা, কাৰ্পেণ্টাৰসকলৰ বাবে 20টা, ষ্ট'ৰ কিপাৰসকলৰ বাবে 14টা পোষ্ট আছে, পেইণ্টাৰসকলৰ বাবে 18টা, টায়াৰ ৰিপেয়াৰ প্লেনেটসকলৰ বাবে 7টা পোষ্ট আছে, ফিটাৰসকলৰ বাবে 11টা পোষ্ট আছে, ব্লেক স্মিথ অৰ টিন স্মিথসকলৰ বাবে 15টা পোষ্ট আছে। এইখিনি আছিল পোষ্টখিনি। ঠিক আছে। পে বেন 5,200 পৰা 20,200 টকালৈ দিয়া আছে। গ্ৰেড পে 2,000 টকা আৰু পে মেট্ৰিক্স অনুসৰি 3 of 7 CPC ৰেছ 21,700 পৰা 69,100 টকালৈ দিয়া আছে। এজ বয়স কিমান লাগিব? 18 বছৰৰ পৰা 25 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। কোৱালিফিকেশ্যন 10 পাছ হ'ব লাগিব, কিন্তু অকল 10 পাছ হ'লে নহ'ব, লগতে ITI চাৰ্টিফিকেট থাকিব লাগিব। ফিটাৰ থকাসকলৰ বাবে ফিটাৰৰ চাৰ্টিফিকেট থাকিব লাগিব। ৱেল্ডাৰ থকাসকলৰ বাবে ৱেল্ডাৰৰ থাকিব লাগিব। যদি ITI নকৰাকৈ এইখিনি এক্সপিৰিয়েঞ্চ আছে, তেতিয়া 3 বছৰৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট দেখুৱাই এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ 100 টকা দিব লাগিব OBC আৰু জেনেৰেলসকলে। SC ST আৰু এক্স ছাৰ্ভিচমেনসকলে পইচা দিব নালাগে। আৰু 100 টকাটো দিব লাগিব বেংক ড্ৰাফ্ট নাইবা পোষ্টেলৰ যোগেদি ক'লৈ পঠাব? IG কামাণ্ডেণ্টত পঠাব লাগিব। হাউ টু এপ্লাই? এপ্লাই কৰাৰ আগত ফৰ্মখন ক'ত পাব? ফৰ্মখন ক'ত পাব মই বিচাৰি চাম আৰু আপোনালোকক জনাম। ইয়াৰ পিছত আপোনাৰ সকলো ডকুমেণ্টখিনি HSLC ITI এইখিনি ডকুমেণ্ট ডাঙৰ খাম এটাত ভৰাই পঠাব লাগিব। পোষ্ট অফিচ আজাৰা, চাব অফিচ IG BSF কামৰূপ, আছাম ইণ্ডিয়া, পিন 781017। এইটো আমাৰ অসমৰ এপ্লাই কৰাসকলৰ বাবে। কোনোবাই যদি বিচাৰে বাহিৰত এপ্লাই কৰিম, সেইসকলে বেলেগ ৰাজ্যৰ IG এড্ৰেছত পঠাব লাগিব। ঠিক আছে, এইখিনি আছিল এই চাকৰিটোৰ ইনফৰমেশ্যন। আপোনাৰ যদি ঘৰত কোনোবা ITI কৰা আছে নাইবা ITI কৰা বন্ধু আছে, সেইসকললৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি জনাই দিব পাৰে। ঠিক আছে, আজিলৈ ইমানেই। ধন্যবাদ।